হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আছে। আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, এইখিনিত আপোনালোকে চাই থাকক। এতিয়া মোৰ হাজবেণ্ডক মই এক্সাৰচাইজ কৰিব দিছোঁ ৰাতিপুৱা। তেখেতে এতিয়া এক্সাৰচাইজ কৰি আছে লাহে লাহেকৈ, যিখিনি পাৰে আৰু তেখেতে এক্সাৰচাইজ সেইখিনি কৰে। এতিয়া তেওঁ এক্সাৰচাইজ দুইফালে বান্ধি লৈছে, কাৰণ এইটো এক্সাৰচাইজ কৰিলে আপোনাৰ কোমৰৰ হাৰ্ডিবিলাক লুজ হৈ থাকে, সেইটোৰ কাৰণে এইটো এক্সাৰচাইজ কৰি আছে। এতিয়া ফ্ৰেণ্ড তেখেতৰ এক্সাৰচাইজ কৰা হ'ল, তেখেতে নমাই দিছোঁ। এতিয়া তেওঁ চব্জি কাটিব, কাৰণ আজি আমাৰ ঘৰত কাম কৰা মানুহ আহিব, অলপ কাম কৰিব, ময়ো কাম কৰিম। তেখেতে আজি বনাব ভাত। আজি ঘৰবিলাক অলপ চাফা কৰিম, ঘৰবিলাক বহুত লেতেৰা হৈছে, সেইটোৰ কাৰণে গোটেই বস্তু বাহিৰত থৈ দিছোঁ। অকল এইখিনিয়ে ৰাখিছোঁ, কাৰণ ধূলা পৰিব। খুৰীহঁতে আহিছে, এতিয়া মোৰ হাজবেণ্ডক চাহ খাব দিওঁ। খুৰীহঁতক আগতে চাহ দিলোঁ, চিৰা আৰু চাহ দিছোঁ তেখেতসকলে খাই কেনে আমাৰ কাম কৰিব। আজি চোতালখন মুচিব দিম, কাৰণ বহুত জংঘল হৈছে। বোনবিলাক উঠাই কিনে তেখেতসকলে চোতাল মুচিব, আৰু মই অলপ বোন মৰা ঔষধ দিম তেখেতসকলৰ হ'লে। এতিয়া মই মোৰ হাজবেণ্ডক মাছখিনি ভাজি দিওঁ, কাৰণ মাছৰ তেলবোৰ বহুত চিটিকে, সেইটোৰ কাৰণে মাছখিনি মই ভাজি দি আছোঁ। এতিয়া মাছখিনি লাহে লাহে ভাজি আছোঁ, মাছখিনিও ভজা হ'ল। এতিয়া মোৰ হাজবেণ্ড চব্জি কাটি আছে, তেখেতে চব্জি কাটি থাকিব, মই অকণমান বোন মৰা ঔষধ দিওঁ, কাৰণ বহুত বোন হৈছে, সময়ো নাপাওঁ। আজি দোকানতো যোৱা নাই, সেইটোৰ কাৰণে ঘৰৰ কামবিলাক লাহে লাহেকৈ কৰি আছোঁ। এতিয়া জেঠীহঁতে তামোল আনিছে, তামোল এখন খাওঁ বুলি ভাবিছোঁ। এইটো আমাৰ পাকঘৰ, মানে এইটোত আমি জুই চুই পুৱাওঁ আৰু ঠাণ্ডা দিনত। এইটো বহুত লেতেৰা হৈ আছে একদম, এইটো মুচি দিব, চৌকাটো বনাই দিব। ঠাণ্ডা দিনত পানী গৰম কৰিবৰ কাৰণে সুবিধা হয়। এতিয়া মই আমাৰ এইখন বাৰী, আগ চাইডটো বহুত জংঘল হৈছে, সেইটোৰ কাৰণে মই এইখিনিত বোন মৰা ঔষধ দি আছোঁ। ৰ'দো ওলাইছে, ৰ'দ ওলালে বোন মৰা ঔষধ দিলে বোনবিলাক মৰি যায় আৰু। এতিয়া মোৰ হ'ল বোন মৰা ঔষধ দিয়া, জেঠীহঁতে চোতালখন চাচি আছে। এতিয়া মই চাওঁ মোৰ হাজবেণ্ডে কি কৰি আছে। তেখেতে আঞ্জাবোৰ কাটি আছে। মই এতিয়া আমাৰতো চববোৰ চাফা কৰি দিওঁ, অলপমান বহুত ধূলা হয় আৰু সেইটোৰ কাৰণে চাই থাকক আপোনালোকে। কাৰণ নিজৰো এক্সাৰচাইজ হয়, ভাল হয়, আৰু নিজে কামখিনি নিজে কৰিলে সেইটোৱে আৰু বহুতখিনি এক্সাৰচাইজ হয়, গাও ভাল লাগে। মই ভাবোঁ যে ফ্ৰেণ্ড, মোৰ মনৰ কথাটোহে কৈছোঁ, যে মই ভাবোঁ যে ভগৱানৰ হাতত 90% আমাৰ সুখ দুখ থাকে, কিন্তু আমাৰ হাতত 10% থাকে আমাৰ সুখ দুখ। সেই 10% আমি কেনেকৈ ধৰি ৰাখিব পাৰোঁ, সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰে। কাৰণ আজি মই ইমান কষ্টৰ কৰাৰ কাৰণেহে মই এইখিনি সুখ দেখা পাইছোঁ। কাৰণ 1.5 বছৰে ইমান কষ্ট কৰিছোঁ ফ্ৰেণ্ড, ইমান কষ্ট কৰিছোঁ যে
মই 10 দিন 15 দিনলৈকে টোপনি যোৱা নাই। সেনেকৈ মানে মই দৌৰোঁ, ইপিনে দৌৰোঁ সিপিনে দৌৰোঁ, খোৱা লোৱা বন্ধ। সেনেকেই মানে মই দৌৰি দৌৰি আজি মই 2 বছৰ 6 মাহৰ পিছত মানে মই আজি এইখিনি মানে ফল দেখা পালোঁ আৰু সেইটোৱে আৰু ফ্ৰেণ্ড আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এতিয়া মোৰ হাজবেণ্ডৰ প্ৰায় চব্জি কটা হ'ল। এতিয়া তেখেতে বনাব। এতিয়া তেখেতে বনাই আছে লাহে লাহে। মানে 1 বছৰ পিছত তেওঁ নিজৰ মনৰ সাহসেৰে তাৰমানে প্ৰথম ভাত ৰন্ধা ষ্টাৰ্ট কৰিল লাহে লাহে। বহুত মানে কষ্ট কৰিল, তাৰ ফলত মানে এইখিনি আজি পাইছে। এতিয়া তেখেতক মই অলপ চৰবত বনাই দিওঁ। তেখেতক চৰবত খাব দিওঁ অলপমান, কাৰণ ডেইলি 2 গিলাচ বা 3 গিলাচ চৰবত দিওঁ। আজি আমাৰ ওলকবি আৰু মাছ বনাব আৰু মিক্স চব্জি বনাব। ইয়াতে ওলকবি মাছেদি বনাব। এতিয়া ঢাকি দিল তেখেতে। এতিয়া খুৰীহঁতে চোতাল প্ৰায় মোচা হ'লেই আৰু দেউতা চাই আছে আৰু মানে বহি কেনে। বহুত বালি চোতালত, সেইকাৰণে আৰু মুচি দিলে মানে বালিটোও মানে কমি যায় আৰু সেইটোৰ কাৰণে আৰু মুচি দিছোঁ। ভালো লাগে দেচোন দে। এতিয়া মোৰ হাজবেণ্ডৰ প্ৰায় হ'লে আৰু চব্জিটো হ'লে খুৰীহঁতক সোনকালে ভাতো দিব লাগিব, কাৰণ তেখেতসকলে কাম কৰি আছে ৰাতিপুৱাৰ পৰাই। চব্জিখিনি দিয়া হ'ল। প্ৰথম আপোনাৰ বন্ধাকবি দিছে, তাৰপিছত গোটেইখিনি চব্জি মিক্স কৰি কিনে দিব, বিলাহী দিব। কুকাৰত বহালে আৰু সোনকালে হয়, সিজিও সোনকালে। ইপিনে মাছৰ আঞ্জাখনো হৈ আছে, পানী দিয়া নাই, সিজা নাই ইমান এটা। এতিয়া লৰাই চৰাই দি আছে আৰু ঢাকনি মাৰি দিব, হুইচেল দিব, তাৰপিছত লাহেকৈ হৈ যাব। এতিয়া প্ৰায় আমাৰ মাছৰ আঞ্জাখন সিজিয়ে গ'ল। এতিয়া পানী দিব, তাৰপিছত মাছখিনি পেলাই দিব, তাৰপিছত অলপ উতলালে আৰু মানে হৈয়ে গ'ল প্ৰায়। এতিয়া মাছখিনি দি আছে আৰু এতিয়া আমাৰ চৌকাটোও মোচা হ'ল। প্ৰথমতে কেনেকুৱা হৈ আছিল, এতিয়া চাওক আপোনালোকে কিমান ধুনীয়াকৈ মুচি দিল, কিমান ভাল লগা হ'ল।
এতিয়া চব্জি ভাতো হয় আৰু খুৰীহঁতক ভাত দিব লাগিব এতিয়া। এতিয়া অকণমান ধনিয়া পট দি দিছে। এতিয়া আমাৰ আঞ্জা হৈ গ'ল। এতিয়া খুৰীহঁতো গ'ল, এতিয়া সন্ধিয়া হ'ল। এতিয়া মোৰ হাজবেণ্ডক অকণমান মই এক্সাৰচাইজ কৰি দিম, কাৰণ এংকলেটবিলাকত ঘূৰাই থাকিলে মানে লক নহয় আৰু। এতিয়া অলপমান ভৰিবিলাক ঘূৰাই দিম, কাৰণ এইবিলাক ঘূৰাই দিলে হজমো হয়। এফালে আধা ঘণ্টা এফালে আধা ঘণ্টাকৈ দি দিওঁ। ব্লাডটো চলাচল কৰে, এনেকৈও ঘূৰাই দিলে। আঙুলিবোৰ টানি দিছোঁ। আঙুলিবোৰ এনেকৈ ঘূৰাই দিব লাগে। বাকী সিখন ভৰিও ঘূৰাই দিওঁ। হজম হয়, গেছ নহয়, কাৰণ বহি থকা যায়, সেইটোৱে আৰু। এনেকৈ লাহে 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 ডেইলি কৰি দিওঁ, প্ৰায় এঘণ্টা আধা ঘণ্টা। স্কিনটোও ভালে থাকে, কাৰণ ব্লাড চলাচল হয় আৰু সেইটোৱে। আজি দিনটো বহুত কাম কৰিলোঁ, কাম চাম শেষ হ'ল। শেষ হৈ কিনে এতিয়া সকলোৱে ভাত পানী খাল, টোপনি মাৰিল। এতিয়া ময়ো অলপ বহিবৰ কাৰণে সময় পালোঁ আপোনালোকৰ আগত। এতিয়া মই মোৰ হাজবেণ্ডক অলপ এক্সাৰচাইজ কৰি দিলোঁ। আজি বেছিকৈ কৰা নাই, কাৰণ দিনটো বহুত কাম কৰিলোঁ, ঘৰৰ কামবিলাক কৰিলোঁ, গোটেইখিনি কৰিলোঁ। এতিয়া অলপ সময় পাইছোঁ বহিবৰ কাৰণে, তেওঁকো অকণমান এক্সাৰচাইজ কৰি দিলোঁ আধা ঘণ্টামান। ইমান ভালকৈ এক্সাৰচাইজটো দেখুওৱা নহ'ল আপোনালোকৰ আগত। এদিন ভালকৈ এক্সাৰচাইজখিনি দেখুৱাম আপোনালোকৰ আগত। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজিলৈ ইমানতে। গুড নাইট।